পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আমি চাম মেচিনৰ বেজিত সূতা লগোৱাৰ পৰা ববিন ফিটিং কৰালৈকে সকলোবিলাক, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে সূতাডাল এইদৰে পাৰ কৰি নিব। ইয়াৰ পাছত এই দুখন প্লেট দেখিছে যে, ইয়াৰ মাজেদি এইদৰে সূতাডাল পাৰ কৰি ল'ব লাগিব আৰু তাৰপিছত লাহেকৈ সূতাডালৰ দুইটা মূৰ ধৰি টানি দিব, যাতে এইটোক টেনশ্যন বুলি কয়, এই টেনশ্যনত সূতাডাল ফিটিং হৈ যায়। ইয়াৰ পাছত এইফালেদি এইদৰে পাৰ কৰি ল'ব আৰু এইফালে পাৰ কৰি ল'ব আৰু শেষত সূতাডাল বেজিত লগাই ল'ব। ববিন কেছত ববিনটো এইদৰে ফিটিং কৰিব চাই লওক, এণ্টি ক্লকৱাইজ। ইয়াৰ পাছত সূতাডাল এই ফাকটোৰে এনেকৈ পাৰ কৰি নি এইফালেদি উলিয়াই দিব। মেচিনত ববিনটো এইদৰে ফিটিং কৰিব চাই লওক। এই ইয়াত ওপৰত চিনটো দেখিছে নহয়, ইয়াৰ লগত ববিনটো মিলাই ল'ব। ইয়াৰ পাছত এই ক্লিপটো টানিব, টানি লাহেকৈ হেঁচা মাৰি দিব, ববিনটো ফিট হৈ যাব। ববিনৰ সূতাডাল ওপৰলৈ তুলিবলৈ কি কৰিব লাগিব, এই বেজিত লাগি থকা সূতাডালৰ এটা মূৰ হাতেৰে ধৰি ল'ব, ধৰি মেচিনটো লাহেকৈ এবাৰ বা দুবাৰ ঘূৰাই দিব। ঘূৰাই দিয়াৰ লগে লগে ববিনৰ সূতাডাল ওপৰ উঠি আহিব। দেখিছে নহয় কিদৰে উঠি আহিল। এতিয়া চিলাই কৰি চাওঁ আহক।